তুলসী তলৰ চাকি গছিয়ে পোহৰাই তোলক আপোনালোকৰ আশা আৰু আকাংক্ষা। শস্য শ্যামলা পথাৰ সোণগুটিৰে উপচি পৰি কৃষিজীৱী ৰাইজলৈ কঢ়িয়াই আনক সুখৰ বতৰা। মই হিমাক্ষীয়ে আপোনালোক সকলোকে কাতি বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অলপ পিছত আমি যাম পথাৰলৈ, পথাৰ চাবলৈ, ধান কেনেকুৱা হৈছে, গুটি ধৰিছেনে নাই তাক চাবলৈ যাম। মই যাম চাবলৈ। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকক। ইমান ৰ'দ দিছে। এতিয়া মা আৰু মই ওলাইছোঁ পথাৰলৈ, পথাৰৰ ধান চাবলৈ। চাওকচোন চাৰিওফালে ইমান ধুনীয়া সেউজীয়া। গাঁৱত থকাবোৰেহে বুজিব গাঁৱত থাকি কিমান ভাল লাগে এই সেউজীয়াবোৰৰ মাজত। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। মা এফালে চাই দিয়া আকৌ। ডাঙৰ ডাঙৰকৈ লিছে একদম বাৰীৰ ভিতৰত আমি বস্তু এটা দেখিলোঁ। চাওকচোন কি বস্তু হয়, আপোনালোকে চিনি পায় বা নাপায়। কেয়া কঁঠাল কি কয় মা? পইচা আমাৰ এতিয়া পইচা ধেৰ হ'ব নেকি? মা কাইলৈ কাটিবই নোৱাৰিছোঁ। এইটো মানে আগৰ দিনৰ মানুহে কয় বুলি শুনিছোঁ, এইটো থাকিলে বোলে পইচা ধেৰ হয়। এতিয়া আমাৰ ঘৰত পইচা কোনোবা আছে নেকি? ইমান ঘাঁহ ৰচোন ধোন। আমাৰ কোন এইখিনি এতিয়া আমি ঘৰলৈ বুলি ৰাওনা। বাটতে সি ল'ৰাটোক লগ পালোঁ, নতুনকৈ গাড়ী লৈছে তেওঁলোকৰ ঘৰত। নতুন গাড়ী পাৰ্টি কেতিয়া? মানুহ পাৰ্টি লৈ আহিছা নেকি? সেইটো আছে, সেইকেইটা আছে পাৰ্টি, সেইকেইটা পাৰ্টি। মই যাওঁ নি? ক'ত যোৱা দোকান নেকি? এনেই ফুফু উঠিবলৈ পাম ন গাড়ী চাবা আৰু কম গাড়ী পথাৰৰ পৰা আহি পিছবেলা মই তুলসী পুলিটো ৰুলোঁ। দিনততো ৰুবই নোৱাৰি কাৰণ যিহে ৰ'দ এইকেইদিন। আৰু আজি আমি তুলসীৰ তলত এভাগি শৰাই আগবঢ়াইছোঁ। কাতি বিহুৰ উপলক্ষে আজিৰ দিনটো আমাৰ এনেদৰে গ'ল। এটা সামান্য সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।